আপোনালোকে গম পায় মানে মই খুব ধুনীয়াকৈ নাচিব জানো আৰু নাচি মানে খুব ভাল পাওঁ আচলতে সেইটো কথা। আৰু আপোনালোকে মোৰ বিহু অনুষ্ঠানবিলাক চাইছে আৰু এইবাৰ তেনেদৰে প্ৰস্তুতি চলাই আছোঁ মঞ্চৰ তলত নাচিবলৈ। আৰু যদি আপোনালোকে মোক মঞ্চৰ তলত নাচিবৰ বাবে যোগাযোগ কৰিব বিচাৰে, নাম্বাৰটো মোৰ কমেণ্ট বক্সৰ তলত দিম, আপোনালোকে যোগাযোগ কৰিব। মানে মই এতিয়ালৈকে বহুত কেইখন মঞ্চত তলত নাচি মানে প্ৰথম স্থান পাইছোঁ বুলি ক'লেও মিছা নহয়। তেনেদৰে মই বহুতো অনুষ্ঠানত অংশগ্ৰহণ কৰি জয়ী হৈ আহিছোঁ আৰু আশা কৰোঁ এইবাৰ আপোনালোকে মোক মঞ্চৰ তলত নাচিবৰ বাবে যোগাযোগ কৰিব। আৰু মনটো বিৰাট ভাল লাগিছে মানে বিহু বুলি ক'লে মানে বিহুবলীয়া মন। এনেদৰে নাচিম বুলি আশা ৰাখি আছোঁ মনত। আপোনালোকে যোগাযোগ কৰিব, চ' ভাল লাগিব। মানে বিৰাট নাচি ভাল পাওঁ আৰু মোক বহুতে কয় তুমি বহুত ভাল নাচা বোলে। ভাল নাচা মানে কি নিজকে ইমান মানে বিশ্বাসত লৈ কথাটো ক'ব নোৱাৰোঁ, খালি দৰ্শকে ভাল পায় আৰু সেইবাবে মনটো বহুত ভাল লাগে। আৰু আপোনালোকে মাতিব আৰু বিহুত তলত নাচিম। মানে পইচা মোক বেছি দিব নালাগে, এনেই কম দিলেই হ'ব আৰু সেইটো আমি পাতি ল'ম বাৰু যেতিয়া লগ পাম। 2022 বৰ্ষৰ বিহু মঞ্চৰ তলত নাচিবৰ বাবে এতিয়ালৈকে মোক 7খন বিহু অনুষ্ঠানত নিমন্ত্ৰণ কৰিছে আৰু সেই নিমন্ত্ৰণ ৰক্ষা কৰি মই যাবলৈ চেষ্টা কৰিম, যিহেতু মই নাচি খুব ভাল পাওঁ আৰু এতিয়ালৈকে মই বিহু মঞ্চৰ তলত নাচিবৰ বাবে প্ৰেক্টিছ কৰি আছোঁ। আপোনালোকে যদি ভাল পায় মোৰ বিহু নৃত্য চাবৰ বাবে যোগাযোগ কৰিব পাৰিব। আৰু মই এতিয়া প্ৰেক্টিছ কৰা অলপ চাওঁ বলক। ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ কাৰণে বনোৱা হৈছে, কোনেও যাতে বেলেগ ভাবি নলয়। আৰু যদি মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়ালৈ বাই।